উচনি অসমৰ ষ্টেটবোৰৰ শৃংখল চলিখাক প্ৰত্যাহ্বান জনাই নামনি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদ চমুকৈ NASSPয়ে পুস্তিকা লিখি মুকলি কৰিছে ইতিহাস। আজি অৰ্থাৎ 15 আগষ্টৰ দিনৰ পৰা উচনি অসমত মিয়াখেদা অভিযান আৰম্ভ কৰিব খোজা বিষয়টোক লৈ এইবাৰ সাগৰ খাই উঠিছে নামনি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদ চমুকৈ NASSP কেন্দ্ৰীয় সমিতিৰ সভাপতি আব্দুল বাৰেক ফকিৰে। আজিৰ পৰা মিয়া খেদিব বিচৰা শৃংখল চলিখাৰ ষ্টেটবোৰক প্ৰত্যাহ্বান জনাই আছে দিনটোতে পুস্তিকাৰ জৰিয়তে নামনি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদ চমুকৈ NASSPয়ে মুকলি কৰিছে মুছলমানৰ ইতিহাস। মুছলমানসকলৰ স্বাধীনতা আন্দোলনত কি অৱদান আছে আৰু স্বাধীনতা আন্দোলনত কিমানজন মুছলমান ব্যক্তি ত্যাগ আৰু তেজৰ বিনিময়ত ভাৰতে স্বাধীনতা লাভ কৰিছিল তাৰ বিষয়ে পুস্তিকা লিখি উলিয়াইছে নামনি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদ চমুকৈ NASSPয়ে। এইবাৰ কথাৰে নহয় এইবাৰ কথাৰে নহয় হাতত কলম লৈ ওলাই আহিছে নামনি দল সংগঠনে। মুছলমানে স্বাধীনতা আন্দোলনত কৰা ত্যাগৰ বিষয়ে পুস্তিকা লিখি সংখ্যালঘু সংগঠনে শৃংখল চলিখাৰ ষ্টেটবোৰক জনাইছে বৃহৎ প্ৰত্যাহ্বান। আজি সংবাদ মেল পাতি স্বাধীনতা আন্দোলনত মৃত্যু হোৱা মুছলমানৰ ইতিহাসৰ পুস্তিকা লিখি দাঙি ধৰিছে নামনি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদ চমুকৈ NASSP কেন্দ্ৰীয় সমিতিৰ সভাপতি আব্দুল বাৰেক ফকিৰে। সভাপতিগৰাকীৰ মন্তব্য, এইখন অসম শৃংখল চলিখাৰো চিটু বৰুৱাহঁতৰ বিয়াত যৌতুক দিয়া অসম নহয়, এইখন অসম সকলো জাতি জনগোষ্ঠীয় ত্যাগ আৰু তেজৰ বিনিময়ত ব্ৰিটিছৰ পৰা স্বাধীনতা লাভ কৰা এইখন শংকৰ আচৰণৰ দিশ য'ত কোনো সাম্প্ৰদায়িকতা নচলিব বুলি হুংকাৰ দিয়া পৰিলক্ষিত হৈছে। চাপৰ শালকুচাৰ পৰা মুকলি ছোৱালী ৰিপৰ্ট, কুইক নিউজ অসম। আজি ৭৯তম স্বাধীনতা দিৱস আৰু এই পবিত্ৰ স্বাধীনতা দিৱসত সমগ্ৰ ভাৰতবাসীক নামনি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ তৰফৰ পৰা শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ। লগতে আপোনালোকৰ মাধ্যম যোগেদি এটা বিষয় উত্থাপন কৰিব খুজিছোঁ যে আপোনালোকে ইতিমধ্যে জ্ঞাত অসমত মিয়াখেদা আন্দোলন আৰম্ভ কৰিছে একাংশ দল সংগঠনে আৰু সেই দল সংগঠনসমূহক আমি নামনি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে তেওঁলোকক আহ্বান জনাইছিলো যে প্ৰথমে মুছলমান বা মিয়াসকলৰ অৱদান আপোনালোকে জানি লওক। মিয়া মুছলমানে সিহঁতে যদি বাংলাদেশী হয় তেওঁলোকক বাংলাদেশলৈ পঠিয়াই দিয়াৰ ব্যৱস্থা কৰক বা প্ৰমাণ কৰক। আমি নামনি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে আপোনালোকক ঐক্যবদ্ধভাৱে সহযোগিতা কৰিম। কিন্তু আমি দেখিবলৈ পাইছো আমাৰ ভাৰতীয় মুছলমানসকলক অকল অত্যাচাৰ কৰাৰ চিন্তা চৰ্চা কৰি কিছুমান জাতীয় সংগঠনে উজনি অসমৰ পৰা মিয়াসকলক খেদা হ'ব বুলি এনেকুৱা হুংকাৰ দিয়া পৰিলক্ষিত হৈছে। আৰু সেয়া আজি যি 15 আগষ্ট পবিত্ৰ 15 আগষ্ট তাৰিখৰ দিনাই পৰাই তেওঁলোকে মিয়াখেদা আন্দোলন আৰম্ভ কৰিব খুজিছিলে, যাৰ পৰিপ্ৰেক্ষিতত আমি নামনি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে কৈছিলো যে যদিহে তেওঁলোকৰ ইতিহাস জনাৰ কম আছে, যদিহে তেওঁলোকে ইতিহাস ভালকে নাজানে, তেনেহলে আমি নামনি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদ কেন্দ্ৰীয় সমিতিৰ তৰফৰ পৰা তেওঁলোকক অসমৰ বা ভাৰতবৰ্ষৰ যিসকল মুছলমান সেই মুছলমানসকলৰ স্বাধীনতা আন্দোলনত কেনেধৰণৰ অৱদান আছিল, কেনেধৰণৰ ত্যাগৰ বিনিময়ত কেনেধৰণে তেজৰ বিনিময়ত এই ভাৰতবৰ্ষখন স্বাধীনতা লাভ কৰিছিল, সেইটো আমি কিছু তথ্য তেওঁলোকক দাঙি ধৰিবলৈ চেষ্টা অব্যাহত ৰাখিম। আৰু ঠিক সেই আজি 15 আগষ্ট পবিত্ৰ যি স্বাধীনতা দিৱস, এই স্বাধীনতা দিৱসৰ দিনাই আজি তেওঁলোকক আমি এই কিতাপখনৰ জৰিয়তে তেওঁলোকক আমি তেখেতসকলক অৱগত কৰিব খুজিছো। ইয়াতে আমি ভাৰতৰ স্বাধীনতা আন্দোলনত মুছলমানসকলৰ অৱদান বুলি আমি লিখিছো। লগতে তেওঁলোকক উদ্দেশ্য কৰি আমি এটা প্ৰশ্ন কৰিছো যে কোন দিশত গতি কৰিছে বৰ্তমানৰ ইতিহাস। আচলতে তেখেতসকলে যেনেধৰণে আমাৰ ইতিহাসটো বিকৃতি কৰিব খুজিছে তাৰ কাৰণে আমি কৈছো আপোনালোকে ইতিমধ্যে জানে যে ভাৰতবৰ্ষ যেতিয়া স্বাধীনতা লাভ কৰিছিলে তেতিয়া সকলো জাতি জনগোষ্ঠীৰ মানুহে কিন্তু সেই সময়ত কিন্তু ঐক্যবদ্ধভাৱে সংগ্ৰাম কৰিছিলে আৰু সেই সংগ্ৰামত কোনো জাতি ভেদ কোনো নাছিল। কিন্তু সেই সময়ত কিন্তু আমাৰ মুছলমানৰ হাৰ যেতিয়া মৃত্যুৰ হাৰ আছিল বা তেজৰ বিনিময়ত যেতিয়া আমাৰ ভাৰতবৰ্ষখন স্বাধীনতা লাভ কৰিছিল সেই সময়ত মৃত্যুৰ হাৰ কিন্তু আমাৰ 65% আছিল। আৰু সেই সময়ত কিন্তু আমাৰ বিভিন্নজন মুছলমান ব্যক্তিয়ে কিন্তু মৃত্যু সাৱটি ল'বলগীয়া হৈছিল। গতিকে সেই সময়ত আপোনালোকে যদি লক্ষ্য কৰে আমাৰ স্বাধীনতা আন্দোলনত মুছলমানৰ যেতিয়া আপোনাৰ 65% আছিলে, সেই সময়ত কিন্তু ৯৫,৩০০ গৰাকী ব্যক্তিৰ মৃত্যু লাভ কৰিছিলে আৰু তাৰ ভিতৰত আমাৰ ৬১,৯৪৫ গৰাকী ব্যক্তি কিন্তু মুছলমান আছিলে। আৰু বিশেষ ধৰণে আপোনালোকে যদি চালি জাৰি চায় হায়দৰাবাদৰ আমাৰ হায়দৰ আলী নামৰ এজন ব্যক্তিয়ে সংগ্ৰামী এজন ব্যক্তিয়ে কিন্তু সেই সময়ত এক ডাঙৰ আগশাৰীৰ নেতা, তেখেতে কিন্তু মৃত্যু সাৱটি ল'বলগীয়া হৈছিল। আৰু আপোনালোকে যদি চায় যে মহিলাৰ ভিতৰত আমাৰ স্বাধীনতা সংগ্ৰামৰ সেই টাইমত বেগম হজৰত মহল নামৰ এগৰাকী মহিলাই কিন্তু সেই সময়ত
মৃত্যু খাবতি ল'বলগীয়া হৈছিল আৰু বিশেষ ধৰণে মৌলবী আৰু সেই সময়ৰ স্বাধীনতা আন্দোলনৰ নেতা আহমদুল্লাহ শ্বাহ তেখেত এজন বিশিষ্ট ব্যক্তি আছিল তেখেতকো কিন্তু সেই সময়ত স্বাধীনতা সংগ্ৰামত বিশেষ ধৰণে দায়িত্ব অৰ্পণ কৰা হৈছিল আৰু বিশেষ ধৰণে আপোনালোকে যদি চাই ব্ৰিটিছসকলৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰিবলৈ গৈ আমাৰ ২৭ বছৰীয়া আশ্ৰাফুল খানক ফাঁচি দিয়া হৈছিল সেই সময়ত কিন্তু আমাৰ সেইজন ব্যক্তিয়ে কিন্তু মুছলমান হিচাপে কাম কৰিছিলে আৰু আমাৰ ব্ৰিটিছ সেই সময়ৰ আন্দোলনৰ সময়ত আমাৰ স্বাধীনতা আন্দোলনত আমাৰ 1962 চনত আমাৰ এজন ব্যক্তিক ষড়যন্ত্ৰমূলকভাৱে তেখেতক ফাঁচি দিয়া হৈছিল আৰু সেই ফাঁচি দিয়াৰ পিছত আকৌ আমাৰ আৰু এজন ব্যক্তি সেই ব্যক্তিজন আছিল খাজা আবুল মজিদ সেই ব্যক্তিজনে কিন্তু এই তেখেতৰ স্ত্ৰী সহ ব্ৰিটিছৰ বিৰুদ্ধে সংগ্ৰাম কৰাৰ অপৰাধত ব্ৰিটিছ চৰকাৰে কিন্তু তেখেতসকলক জেললৈ প্ৰেৰণ কৰিছিল আৰু জেলত থাকি 1962 চনত তেখেতৰ মৃত্যু হ'বলগীয়া হৈছিল গতিকে আমাৰ এই মুছলমান মানুহ কিন্তু বহুত ধৰণে সেই সময়ত ত্যাগৰ বিনিময়ত কিন্তু আজি এই ভাৰতবৰ্ষ স্বাধীনতা লাভ কৰিছে আৰু বিশেষ ধৰণে যদি এতিয়া চাবলৈ যায় আমাৰ মুছলমান ব্যক্তি স্বাধীনতা আন্দোলনত অংশগ্ৰহণ কৰাৰ অপৰাধত বিভিন্ন ব্যক্তিয়ে ষড়যন্ত্ৰমূলকভাৱে ব্ৰিটিছৰ পৰাও ৫০,০০০ টকাৰ বিনিময়ত সেই সময়ত কিন্তু আমাৰ মুছলমানসকলক ষড়যন্ত্ৰমূলকভাৱে বিষ খুৱাই তেখেতসকলক হত্যা কৰা হৈছিল সেই ত্যাগৰ বিনিময়ত কিন্তু এই ভাৰতবৰ্ষ স্বাধীনতা লাভ কৰিছে গতিকে এই শৃংখল চলিহা আৰু চিতীয় বৰাহঁতৰ দৰে ব্যক্তিৰ কাৰণে যাতে অসমখনত বা ভাৰতবৰ্ষখনত যাতে সাম্প্ৰদায়িক ৰহান হানিব নোৱাৰে তাৰ কাৰণে আমি আজি এই কিতাপখন উন্মোচন কৰিছোঁ আৰু এই কিতাপখনৰ জৰিয়তে আমি সমগ্ৰ ভাৰতবাসী বা অসমবাসীক আমি এটা আহ্বান জনাইছোঁ যে এই কিতাপখন সকলোৱে পঢ়ক কাৰণ এইখন আমি কিতাপ হিচাপে স্বীকৃতি যদিও দিয়া নাই কিন্তু এই কিতাপখনত পুস্তিকা হিচাপে বা আমাৰ কিতাপ আকাৰত এইটো মানুহ পঢ়িবলৈ যাতে সুবিধা হয় বিভিন্ন কিতাপৰ পৰা আমি সংগ্ৰহ কৰি কিছু তথ্য ইণ্টাৰনেটৰ পৰা সংগ্ৰহ কৰি আমি এইটো কিতাপ আকাৰত আমি উলিয়াইছোঁ আৰু এইটো আমি ভাতৃত্ববোধ ৰক্ষাৰ হাতত যিখিনি মানুহে আমাৰ সাম্প্ৰদায়িকতা নিবিচাৰে সেইখিনি মানুহ ঐক্যবদ্ধ সকলোৱে যাতে আমি হিন্দু মুছলমান সকলোৱে মিলা প্ৰীতিৰে আমি অসমখনত বসবাস কৰিব পাৰোঁ তাৰ হাতত এই কিতাপখন আমি আজি উন্মোচন কৰিছোঁ আৰু বিশেষ ধৰণে এই কিতাপখন আমি চিতু বৰুৱা আৰু শৃংখল চলিহাক আমি প্ৰয়োজনত তেওঁলোকক আপোনাৰ চিঠি আকাৰত তেওঁলোকক স্পীড পোষ্টৰ জৰিয়তে তেওঁলোকক পঠাই দিয়াৰ ব্যৱস্থা কৰিম আৰু লগতে যেহেতু অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আমাৰ মুছলমানক বিভিন্ন ধৰণে তুচ্ছ তাচ্ছিল্য কৰা পৰিলক্ষিত হৈছে আমি তেখেতকো এখন চিঠি আকাৰে তেওঁলোকক এই বিষয়টো অৱগত কৰাৰ কাৰণে আমি চেষ্টা অব্যাহত ৰাখিম আৰু লগতে আমাৰ নামনি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ আমাৰ যি স্থিতি সেইটো স্পষ্ট কৰিব খুজিছোঁ যে অসমখনত কোনো জাতিগত কোনো ধৰণৰ বিভেদ জাতিগত কোনো ধৰণৰ সাম্প্ৰদায়িকতাৰ কথা বতৰা অসমখনত নচলিব বিশেষ ধৰণে নামনি অসমত আপোনালোকে জানে যে নামনি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদ আমাৰ যিটো সংগঠন এই সংগঠনত যিহেতু সকলো ধৰণৰ মানুহ ইয়াতে অন্তৰ্ভুক্ত আমাৰ বিভিন্ন জাতি জনগোষ্ঠী ৭টা জাতি জনগোষ্ঠী আমাৰ সংখ্যালঘু সকলোকে লৈ পেলাই কিন্তু এইটো আমাৰ সংগঠন গঠন কৰা হৈছে গতিকে আমাৰ বাবে এই ৰাহুল দাস যেনেকুৱা আমাৰ বাবে গুৰুত্বপূৰ্ণ আমাৰ ৰাজিবুল ইছলামত একেধৰণে আমাৰ গুৰুত্বপূৰ্ণ গতিকে আমি সকলোৱে ঐক্যবদ্ধভাৱে যাতে অসমখনত জীয়াই থাকিব পাৰোঁ সেইটোৱে আমি কামনা কৰোঁ